हेलो एभ्रिवान नमस्कार आपलोक सकलोके नयन जुलियट ट्रेभेल एंड कुकिंग चेनेलटोলৈ स्वागतम जनाइছো এটা ৰেচিপি ভিডিঅ' সৈতে আৰু আপোনালোকৰ মাজলৈ লৈ আহিছো মই আজি এটা বুটৰ ৰেচিপি আৰু তাৰ বাবে ইয়া তিয়াই থোৱা বুটখিনি লৈছো আৰু এফালে আদা নহৰু পেষ্ট আৰু এফালে বিলাহীখিনি পেষ্ট কৰি লৈছো আৰু এফালে পিয়াজখিনি পেষ্ট কৰি লৈছো আৰু ইয়া হৈছে ধনিয়া পাউডাৰ या धनिया पाउडर या जीरा पाउडर और इफाले रेड चिली और इफाले होइसे मान धनिया पात और तेजपात बोलक तेंते पलम नकरि रेसिपिटुले आगबाঢ়ো बॉइल কৰি লওঁ এতিয়া বুটখিনি দি দিলো প্ৰেছাৰ কুকাৰত আৰু অলপ পানী ঢালি দিছো বইল কৰোতে আৰু মই এতিয়া ইয়াতে নিমখ দি দিছো আৰু বইল কৰোতে হালধি দিয়া নাই তেলত হালধি দিম हालधि दी दिले माने कि হয় প্ৰেছাৰ কুকাৰত মানে কালাৰটো বহুত বেয়াকৈ লাগি ধৰে আৰু আঁতৰাবলৈ দিগদাৰ হয় সেইকাৰণে মই অকল ইয়াতে নিমখ দিছোঁ মই বইল কৰি লোৱা বুট আৰু মগুখিনি হৈ গ'ল 5টামান চিটি মই এনেদৰে দি ল'লোঁ এতিয়া মই ইয়াতে তেল দি দিছোঁ मैं प्रथम पियाजर पेस्टखिनि दी ललो इते मैं दी दिम आदा नहर पेस्टखिनि आदा नहर पेस्टखिनि दी दिছোঁ और लৰাই থাকিম और गैसটো एकेबारे लो फ्लेमत राखि दिছোঁ নহলে मसलाखिनि जलि যাব और मसलाखिनि जलि गले खाबले माने सोৱাদটো एकेबारे बेया হৈ যাব সেইকাৰণে आदा नहर पेस्ट और पियाजर पेस्टखिनि सिजिसे और तेलखिनि ओলাই গৈছে सब तेलखिनि ओলাই গৈছে और এতিয়া মই ইয়াতে দিছোঁ তেজপাত और इफाले এইখিনি रेड चिली जीरा पाउडर धनिया पाउडर এইখিনি দি দিছোঁ ভালদৰে লৰাই দিম ভালদৰে লৰাই থাকিব লাগিব নহ'লে লাগি ধৰিব আৰু লাগি ধৰিলে মানে খাবলৈ বহুত বেয়া হৈ যাব মই আদা মছলা ৰেডি হৈ গৈছে আৰু মই এতিয়া ইয়াতে হালধি দি দিম বইল কৰোঁতে যিহেতু হালধি দিয়া নাছিলোঁ সেইবাবে মই এতিয়া ইয়াতে হালধি দি দিছোঁ হালধি দি মই ভালদৰে লৰাই দিম লৰাই ল'লোঁ এতিয়া মই ইয়াতে দি দিম বিলাহীখিনি पेस्ट कर लो বিলাহীখিনি বিলাহীখিনি সিজালৈকে মই লৰাই দিম গেছটো এতিয়া মই মিডিয়াম ফ্লেমত ৰাখি দিম এতিয়া মোৰ মছলা ৰেডি হৈ গ'ল আৰু এতিয়া মই ইয়াতে বইল কৰি থ'ম रेडी হৈছে চাওক ইমান ধুনীয়া লাগিছে আপোনালোকে এনেদৰে ঘৰতে এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু যিসকলে ট্ৰাই কৰিছে মোক কমেণ্টৰ জৰিয়তে জনাব হা এতিয়া মোৰ বুটৰ তৰকাৰী ৰেডি হৈ গ'ল চাওক চাবলৈ কিমান ধুনীয়া লাগিছে আৰু খাবলৈও বহুত টেষ্টি হৈছিলে আৰু এনেদৰে বনাই ৰুটিৰ লগত খাই বেছি ভাল লাগে আৰু আপোনালোকে ভাতৰ লগতো খাব পাৰে আৰু আজিলৈ ৰেচিপিটো ইমানেই আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই বাই